নাচিবলে হাজু নে হাজু ক হাজু নাচিবলে হাজু নে হেই হাজু सेवड़ी ভাতটো পুৰা 90% সিজি গল আৰু অলপ আছে সিজিবলে ইয়াতে চ একদম বিজিত ভাইয়া कैसा हाल चाल अच्छा है ना अच्छा तो गाइस माने আজি হৈ গল পুৰা 26 ডিসেম্বৰ খাম আমি এহেতৰ পুখুৰীত মাছ ধৰিমগে আৰু মানে পুখুৰীৰ পৰা মাছ ধৰি সুচৰে আমি পথাৰত পেলাম তাৰ পিছত পুৰা ধামাকা পিকনিক খাম আজি মানে পোৱালি গিটাৰ লগত দি এটো এটা মানে এনজয়মেন্ট 26 ডিসেম্বৰ খাম তাৰ পিছত 31 ডিসেম্বৰ আহিব জানুৱাৰী 2 জানুৱাৰী 25 জানুৱাৰীলৈকে খাই থাকিম মানে ধামাকা ইউ খাবি নাই পুৰা খাম আমি এতিয়া পুখুৰীত যাম মাছটো সুচৰাংগে প্ৰথম নে কি তো গাইস আমি যোনঘৰ মানুহৰ ঘৰত মাছ ধৰিম মানে আহি পুৰা পাই গলো মানে বুঢ়ীজনীয়ে পুৰা মানে বৌ আৰু দেই আইতাই পুৰা ধান মেলি আছে আইতা আপোনালোকৰ পুখুৰীত মাছ ধৰিম ডাইৰেক্ট নধৰিব আৰু দেই ঐ আইতা ডাইৰেক্ট নধৰিব আইতাই পুৰা ধান মেলি আছে বিহুৰ কাৰণে যা যোগাৰ চলি আছে নিব খাব লাগে নহয় এতিয়া মানে আমি মাছ ধৰিম আমি পোৱালিয়ে মই আঠুৱা টানিম আৰু আইতাই মানে পুৰা বাল্টিং লৈ মাছবোৰ ঠেকেচি ভৰাব আহক এতিয়া আমি মাছ ধৰোগে এজনী আমাৰ মমি ডাংক আছে মানে আমাৰ মামী আহিছে আপুনি কিবা কব মাছ ধৰি আমাৰ মামীয়ে বেয়া কথা কয় মোক মানে মৰম কয় যেন মৰমতে গালি কেইটামান দিয়ে বেয়াকে মইতো কব নোৱাৰো বাৰু সেইকেইটা এতিয়া মাছ ধৰিমগে আমি তো চাই থাকক মানে বেলেগ নেদেখুৱাও ন একদম পুৰা মাছটোকে ধৰি লওঁ তো গাইস মানে আমাৰ মিছন সাকসেস হৈ গল ইয়াৰ পুৰা মাছ এক বাল্টিং লৈ লৈছো আপোনালোকে দেখুৱাইছো চব পুৰা ডাঙৰ মাছ ধৰিলো এতিয়া মানে ইয়াক কটা বচা কৰিব লাগিব কটা বচা কৰিম মানে আমি পিকনিক খাম গম পাইছে নে মাছ আমি কাটিম এতিয়া দুইটাই কাটিম জাঙিয়া বাবা এতিয়া মানে মাছটো ধুনীয়াকে কাটি কৰি লওঁ নেকি তো গাইস মানে আমি মাছটো গুচাওঁ দেই পুৰা মাছটো গুচাই ল'ব লাগিব এতিয়া তাৰপিছত কটা হ'ব ইয়াক মাছটো মৰাই নাই ভাই লো ইয়াক বাকলি গুচোৱা পৰ্ব সেইজনীতো এই আধা কেজি মান হৈ যাব নেকি দাম কিবা তো গাইস আমি পুৰা টিম ওলাই ললো এফালে মাছ লৈছো মই দা তাৰপিছত এয়া লৈছে কিবা কিবি লৈছে ইও লৈছে এফালে ভাৰ পাছে আমাৰ বস্তু সামান ইয়াত আছে কেনেকুৱা খবৰ খাতি ক'ত যাবা তুমি পিকনিক দেউলীয়া পিকনিক ক'ত খাম পথাৰত আমাৰ ঘৰৰ পথাৰত খামগে দেউলীয়া পিকনিক কি খাম আমি এতিয়া মাছ দেউলীয়া পিকনিক হয়নে দেউলীয়া পিকনিক আহি যা এতিয়া আমি পুৰা মাছ চাছ লৈ ধুনীয়াকে পথাৰৰ মাজলে একদম গহীন গপচকে আহি আছো গোটেইকেইটা লাইন পাতি আৰু মানে এতিয়া খামগে পিকনিক এইটো চলিব এতিয়া 31 তাৰিখৰ পৰা একদম 1 তাৰিখলৈকে এইবোৰ চলিব হাঁহ গাহৰি চাহৰি আজি দেউলীয়া পিকনিক মাছে ডিমে এনেকে চলিব আৰু আহি আছে আমাৰ পাৰ্টিবোৰ গৈ থাক ফাটি টিমক কৈছো এইবোৰ পুৰা মানে মেহনত কা ফল মিঠা হতা হে কেতিয়াবা কেৰেলাতকৈ তিতা হতা হে পুৰা এতিয়া গৈ আছো মিহিকে পথাৰত গৈ পিনে একদম পুৰা মাৰিম আমাৰ পথাৰত দিছে না নাজাৰা একদম সুন্দৰ নাজাৰা আজি তাৰপিছত বক্স চক্স অনা নাই আমি নিজে গাম আৰু ফালি পঠিয়াম পুৰা নাচিম এনেকুৱা নাচিম তাৰপিছত আমাৰ আহিছে এইফালে ল'ৰাখন ভাইয়া বিজিত ভাইয়া कैसा हाल चाल अच्छा है ना अच्छा है এতিয়া আমি জেগাডোখৰ সিলেক্ট কৰিব লাগিব আমাক ঘৰৰ পথাৰতে জেগাডোখৰ চাই পিনে ধুনীয়াকে পিকনিক খাম হয় নে সব কৰে বৈ অকণ আগে পিছে কৰিবি ধুনীয়াকে এখন ইয়াত পাই দিওঁ তাৰপিছত আহি যা সেইখন লৈ দাখন লৈ এনে কৰ পাৰ দাখন খুটিয়া নাই তাই দাখন সিফালে পাৰ পৰে সব আনিছো খেলি মেলি নকৰিবি চবকে কথা আকৌ সেইকেইটা কাম কৰা কেইটাক চবকে কথা
মানে একো বস্তু মানে হেৰি হ'ব নালাগে আৰু নেকি পানী এডাল পাইপ টানি চুচৰাই কৰি লৈ আহিছো এইফালে দেখিছে নহয় সুন্দৰকে গেৰ 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 কিমান ডোখৰ পাবহি জানো পাই চাউল ধুইছো দেই আমাৰ ইয়াত মানে মাইকী মানুহ নাই এতিয়া আমাৰ মামী আছে বাট খাবলৈ আহিব আৰু দেৰিকে মাতিম আৰু মিহিকে বাল্টিংটো এটা ঢাকি আনিবি হা বিজিতে জ্বলাই আছে জুই তাক জুই জ্বলাব দিছো মই ইয়াত আমাৰ চাউল দিয়া হৈ গ'ল ইয়াত মানে ভাত বনোৱা হ'ব পুৰা চাউল তাউল দিয়া হৈ গৈছে সুন্দৰকে জুই জ্বলাব পাৰিছ নে জুই জ্বলি গ'ল তাৰপিছত এয়া আমাৰ বাঁহৰ মূঢ়া আনি দিছো বাঁহ খৰি একদম দি দে সুন্দৰকে হেৰি চেৰি ভাত চাত বনিব খাম চবে খাম জ্বলিলে জুই মিছন চাকচেছ মাছত হালধি নিমখ সানিছো এনেকৈ নিমখ আৰু হালধি সানিছো নিমখ হালধি মাছত সানিছো মাছৰ মূৰত সানিছো মাছৰ পকৰত সানিছো মাছৰ মাজত পেটত সানিছো মানে আধা মাছ ঘৰত থৈছো খোৱা মানুহ বেছি নাই আমি মাছ খোৱা 4টা মানুহ আৰু মানে হেৰি 2টাই মাছ নেখায় ডিম খায় ডিম কুকুৰা কণী 2টাই কুকুৰা কণী খায় ভাত হৈ আছে এইফালে পানীহে চলি আছে তো গাইছ মানে ভাত বনোৱা কাৰ্যসূচীটো চলি আছে এইফালে বনাই আছে আৰু এইফালে এটি বগৰী খুন্দিলে বগৰী খাম ঐ বগৰী খাই লৈ ইয়া এই বগৰী খা খালি নালাগে নিজে হৈ যাব হৈছে জানো কাঢ়িব কাঢ়িখন অঁতৰাই দে কাঢ়িব নাই হোৱা কাঢ়িখন অঁতৰাই দে সেনেকে থৈ দে অঁতৰাই দে একেবাৰে অঁতৰাই দে সেই থৈ দে এতিয়া বগৰী খাম মানে বগৰী অলপ খাই লওঁ খাবিয়া গাইছ মানে আমাৰ ভাতটো পুৰা 90% সিজি গ'ল আৰু অলপ আছে সিজিবলৈ ইয়াতে চাওঁ একদম মানে খাব পৰা হৈছে আৰু পানীটো অকণমান যে শুকাবলৈ তাৰ পৰা আমি এতিয়া মাছৰ কাৰ্যসূচীটো আগবঢ়াব লাগিব সেইটো মাল খোৱা নাই আকৌ গাইছ এনেই কৈছো সেয়া মাছ আছে মানে মাছটো আমি ফ্ৰাই কৰি পিনে ভাবিছো ফ্ৰাই কৰিয়ে খাই দিওঁ কেনেকে খোৱা হয় হ'ব আৰু তাৰপিছত আমি কচু গুচাই থৈছো তাৰপিছত আমাৰ এইটো তাৰপিছত আমি মানে হেৰি খোৱা বোৱাটো কৰিব লাগিব আজি মানে 26 ডিচেম্বৰ আমি খাবলৈ আগবাঢ়ি আহিছো যদি খাবলৈ আহোঁতে কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব বুলি ভাবিছো তাৰপিছত আমাৰ গোটেই মদাহী কেইটা আছো এটাও মাল নাখাওঁ এনেই কৈছো মাছৰ মাথাও দি দিম ধুৱাইছে অ' গাইছ পিকনিক খোৱা ইমান সহজ কথা নহয় কষ্ট অলপ হয় মিহি মিহিকে আৰু চবতছে ডাঙৰ পিচটো এতিয়া উলিয়াম আৰু তাতকৈ ডাঙৰ পিচটো এতিয়া উলিয়াম খতম তো গাইছ মানে হেৰি এতিয়া সন্ধিয়া হৈ আহি আছে ঠাণ্ডা আহি আছে এতিয়া মানে আমি জেকেট চাকেট লগাই লৈছো ইও জেকেট লগালে তই জেকেট লগাবিনে যা দৌৰ এই জেকেট লগাবগে তো আমি জেকেট চাকেট লগাই ললো ধুনীয়াকে এইফালে দাইল সিজি আছে বাকী অলৰেডি ক্লিয়াৰ হৈ গ'ল অলৰেডি ক্লিয়াৰ তো গাইছ মানে আমাৰ দেউলীয়া খানাটো পুৰা খাবলৈ হৈ গ'ল এয়া গোটেই বহি গ'ল পাত চাত লৈ এইটো থপক তাৰপিছত এয়া আমাৰ মামীও আহি গৈছে দেউলীয়া খানাৰ বাবে এয়া এইখনত মই খাম মামী কি খাব খানাটোৰ নাম কি মই মাছ খাম দেউলীয়া খানা খাবলৈ আহিছো দেউলীয়া খানা কি খানাটোৰ নাম দেউলীয়া খানা দেউলীয়া খানা দেউলীয়া খানা হেই কি খানা দেউলীয়া খানা খাম আমি দেউলীয়া খানা খাও খাও কণী খাব মই খাম মাছ তো গাইছ মানে আন্ধাৰ হৈ গৈছেগে এতিয়া খানাটো একদম খাব লাগে আৰু পুৰা বাৰী কৰি দি দিলোঁ ধুনীয়াকৈ বহি গ'ল এয়া আমাৰ মামী আহিব ছাগলী বান্ধিব কৈছে তো এয়া মোৰ খাম আৰু এই নেমু চেমু লৈ লৈছোঁ তো গ্ৰহণ কৰ খা পটাপট বলি এনেকৈ মজা দিছে
কেনেকুৱা ধপককৈ বহি দিলোঁ এইখন হাত আৰু এনেকৈ সানিম তাৰপিছত এয়া মাছ আছে দেই মাছৰ মাথা আছে এইফালে মাছ আছে দেউলীয়া খানা পূৰা পুখুৰীত ধৰি খোৱা হৈছে দেউলীয়া খানা এইকেইটা চবেই ক'লা ইউনিফৰ্ম পিন্ধি লৈছে পূৰা আন্ধাৰো হৈ গ'ল চাওক আন্ধাৰ পূৰা এইফালে আন্ধাৰ হৈ গ'ল ভাতটো খাই কৰি আৰু পূৰা যাব লাগে ৰিম ৰিম ৰাম ৰাম ৰিম ৰিম ৰাম ৰাম ৰিম ৰিম ৰামলা লাগিছে মানে ভোক লাগিছে একদম পূৰা কচুৰ দালি কৃষ্ণ হৰি মজা লাগিছে অ' মানে দেউলীয়া খানা খাব লাগিব এতিয়া মজা এইটো মাছ নেমু 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 বহুত সোৱাদ এয়া মাছ নিজে ধৰি বনাইছোঁ আকৌ দেই পুখুৰীত ধৰি আনিছোঁ পূৰা সেই পোৱালিটোৱে মই ধৰিছোঁ মামী আহি গ'ল পূৰা মামীৰ ভাত এয়া লেং খাই আছে মামী পানীটো লৈ আহক মানে বিয়াত সোৱাদ হৈছে খালি দালিটো অলপ কমিলে মামী পানীটো কমকৈ দিলোঁ নে কৃষ্ণ গাইছ মানে ভাত চাত খাই পূৰা পেট চেট তিলতিলীয়া কৰি সকলোৰে হৈ গ'ল আৰু মানে এতিয়া ডান্স এটা মাৰিম মানে খাটাৰা ডান্স এটা মাৰিম গোটেইকেইটাই মানে পূৰা ধামাকা ডান্স এটা মাৰিম সেই ডান্সটোতে আমাৰ ভিডিঅ'টো এণ্ড হ'ব মানে সেইটো ডান্সটো আমাৰ ভিডিঅ'ৰ অন্তিমটো আৰু বস্তু চস্তু নিম আৰু ঘৰত থ'বগৈ লাগিব মানে ডান্সটো আমাৰ লাষ্ট এটা ডান্স এটা আছে হেভি ডান্স এটা আছে হেভি ডান্স এটা মাৰিম আহক গাইজ দেই চাই থাকিব দেই মিহি 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 ডান্স তই নাচিবলৈ সাজুনে সাজু ক সাজু নাচিবলৈ সাজুনে হেই চেউৰি সাজুনে তো গাইজ নাচি নাচি পূৰা ভাগৰ লাগি গ'ল অঁ পেট চেট বিষাই গ'ল ভাত খাই ডাইৰেক্ট নাচি দিছোঁ 31 ডিচেম্বৰ আকৌ আহি আছোঁ 31 ডিচেম্বৰ আকৌ আহি আছোঁ 31 ডিচেম্বৰত আকৌ আহি আছোঁ 31 ডিচেম্বৰ আকৌ আহি আছোঁ গাইজ 31 ডিচেম্বৰত ধামাকা খানা খাবলৈ আকৌ আহি আছোঁ ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব বাই বাই লাভ ইউ